হুঁশিয়ার হুঁশিয়ার আমি না মানো না মানো না মানো আমার না লাগে না লাগে না লাগে নাগৰিকত্ব সংশোধনী বিল যি জাতিদংশী বিল এই বিলৰ বিৰোধিতা কৰি আজি আমি জুৰিয়া অঞ্চলত আমচুৰ নেতৃত্বত এই অঞ্চলৰ ৰাইজৰ সহযোগত আমি আজি মুখ্যমন্ত্ৰী তথা সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় চৰকাৰৰ বিষয়ববীয়াসকলৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে আমি এই কেব জাতিদংশী যি বিধায়ক এই বিধায়ক আমি বিধায়ক বিল এই বিল আমি নামানো গতিকে আমাৰ এই আন্দোলন আমাৰ চলি আছে পৰৱৰ্তী সময়তো এই আন্দোলন আমাৰ চলি থাকিব আমি জাতিদংশী বিধায়ক বিলৰ বিৰোধিতা আগৰ পৰাই কৰি আহিছোঁ আৰু পিছলৈও কৰি যাম যেতিয়ালৈকে এই বিল অসমত কাৰ্যকৰী কৰিব বিচাৰে তেতিয়াই আমি ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিম আৰু কোনো পৰ্যায় জাতিদংশী বিধায়ক বিল আমাৰ অসমত কাৰ্যকৰী কৰিব নোৱাৰে আৰু আমি আমচুৱে জীয়াই থকালৈকে আমাৰ এক বিন্দু তেজ থকালৈকে আমি এই জাতিদংশী বিধায়ক আমি অসমত কাৰ্যকৰী কৰিব নিদিওঁ আৰু এইটো আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ ইয়াৰ বিৰুদ্ধে আমি যি আন্দোলনেই কৰিব নালাগক কিয় আমি কৰিবলৈ বাধ্য আৰু আমি কৰি থাকিম নাগৰিকত্ব সংশোধনী বিল আমাৰ কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে আমাক জাপি দিছে এই বিল আমি কেতিয়াও মানি নলওঁ আমি সহ্য কৰিব নোৱাৰোঁ এই বিলটো আমি ধিক্কাৰ দিছোঁ এনেকুৱা চৰকাৰক এনেকুৱা চৰকাৰক নিপাত যাব লাগে আমি আমাৰ ভাষা সংস্কৃতি চব নিশেষ কৰি পেলাইছে আমি যেতিয়ালৈকে জীয়াই থাকিম আমাৰ সংগ্ৰাম চলিয়েই থাকিব আমি সংগ্ৰাম চলাই যাম আমি জয় আই অসম জয় আই অসম I'm so daggy,